গাইস মই এটা নতুন ভিডিও লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া অলপ বেংকৰ কাম আছিল মই এটিএম এটা ভাঙিলে মানে এটিএম টো অলপ দেখাই মিলি বেংকত কি কয় চাই আহো যে নতুন এটিএম দিবও পায় হেতু কাৰণে অলপ গৈ আহো তো বহুত দিন হৈ গল এভাগে থকা এটিএম টো ভাবিছো আজি সময় পাইছো অলপ গৈ আহো তো মোৰ লগতে আমাৰ পিকু বেটা মোক কোছতে উঠি লৈছে যাবলৈ এতিয়া ই বোলে মোৰ লগতে যাব হে গাইস কৈ দিয়া নমস্কাৰ দি দিয়া কৈ ভিডিও তো যদি চাই ভাল লাগে লাইক কমেন্ট কৰিব উমাটা দি দিয়া তো ৰেডি হৈ গলো কাপোৰ চাপোৰ পিনি ওলালো আৰু এতিয়া আহি আছো গেটখন খুলিবলৈ গেটটো খুলি লওঁ তাৰ পিছত গৈ আছো ওলাই তো গেটখন বহুত হাৰ্ড হয় কিন্তু অলপ এতিয়া সফট হল মাজতে বহুত টান আছিল খুলিবই নোৱাৰি আৰু এখন হাতে দি খুলিবই নোৱাৰি বহুত টান হয় পাই গলো বেংকত বেংকৰ কাম কৰি আজৰি হৈ গলো আজৰি হৈ চিধা আহিছো চন্দনৰ ওচৰত কাৰণ চন্দনে ফোন কৰিছিলে তো তাৰ ওচৰতে আহি গলো চন্দনৰ লগ পাই গলো মই এতিয়া আৰু ভাবিছো দুইটা অকমান কিনিবা ওলাই যাম তো বহুত দিন হৈ গল কতো নোযোৱা আজি ভাবিছো অলপ ওলাই যাম আৰু মই আহিলো সোণালা দোকানত মানে কি নতুনকৈ ভাইটি এটা আহিছে ভাইটিটোৰ নামটো কি আছিল কিশোৰ কুমাৰ সোণোৱাল ইয়াৰ এটা প্ৰব্লেম আছে প্ৰব্লেমটো কি মানে এতিয়া মাংস বোলে ই যিমান চুলাই সিমান তাৰ মাথা বিষ হয় কথাটো সঁচা নে সঁচা কিমান দিনৰ পৰা হৈ আছে এতিয়া ছমাহমান হ'ল ডক্টৰক দেখাইছিলে এনেই মাংস কি মাংস খালে তোমাৰ মাথা ঘূৰাই গাহৰি মাংস ৰুটি খালে হয় আৰু বেলেগ খালে একো নহয় ৰুটি খালেও হয় অকল গাহৰি মানে মাংসটো খাই দিলে কেনেকুৱা লাগে মাথাটো কেনেকুৱা লাগে মাথাটো পুৰা এইটো ছমাহমান হৈ গ'ল ডক্টৰক দেখুওৱা নাই এতিয়া তুমি ভালকৈ প্ৰব্লেমটো মানে চল্ভ কৰিবলৈ তুমি কি কৰিব লাগিব ডক্টৰৰ ওচৰত যাব লাগিব ডক্টৰক দেখাব লাগিব ভাতৰ লগত কি খাই ভাল পাওঁ ডিম খাই ভাল পাওঁ আৰু মাছ আলু ভাজি দাইল বুট খালী ভাত খাই ভাল পোৱা নে নাপাওঁ মানে ডিমটো লাগিবই কিন্তু মাংস নহ'লেও নাই মাংস যিমান চলোৱা মানে সিমান নাথাকে মানে হয় আৰু এইটো বৰ আচৰিত কথা বন্ধুসকল আপোনালোকৰ কাৰোবাৰ হয় নেকি এনেকুৱা জনাবচোন লাইক কমেণ্ট শ্বেয়াৰ কৰি আপোনালোকে যিমান পাৰে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে ইয়াৰ চলিউশ্যনটো কোনোবাই দিব পাৰে কাৰণ ইয়াৰ মানে প্ৰব্লেমটো এইটোৱে যে মাংস যিমান খায় সি সিমান তাৰ মাথা হয় তোমাৰ ঘৰ ভাইটিটো ঘৰ হৈছে বগীনদী গাগলডুবিত তো ইয়াত আজি সোণোৱালৰ লগত আহিছিলে সোণোৱালৰ দোকান এখন আছে সোণোৱালে লৈ আহিছিলে তাক আজি এনেই আজি ৰুটিৰ লগত মাংস খাইছিলে নে ৰুটিৰ লগত মাংস নহয় ৰুটি খাইছিলোঁ ৰুটি ঘূৰাই মঠা ঘূৰাই একদম এতিয়া টেবলেট আনি খালা ভাল পাইছা নাই এতিয়া ভাল পাইছোঁ এতিয়া কাপ খাই দিলোঁ আৰু মই এইটো প্ৰব্লেমটো চল্ভ কৰিবলৈ এতিয়া তুমি ডক্টৰৰ ওচৰত যাব লাগিব তাৰ বাদে বেলেগ উপায় নাই অসম গৌৰৱ লভলীনা বুঢ়াগোহাঁই আৰু মই আহি পালোহি লভলীনাৰ প্ৰতিচ্ছবিখন যোনে আঁকি থৈছিলে তাত আৰু লভলীনাৰ প্ৰতিচ্ছবিখন অতি সুন্দৰ হৈছে যোনে আঁকিছে তেওঁলৈ এটা মোৰ ফালৰ পৰা চেলুট জনাইছোঁ আৰু অসম গৌৰৱ পৃথিৱীৰ গৌৰৱ আমাৰ লভলীনা বুঢ়াগোহাঁই তেওঁ প্ৰতিচ্ছবি অংকন কৰি ৰাখিছে এখন ৱালত তো যথেষ্ট ভাল লাগিছে আৰু এই জেগাডোখৰ অতি মানে বিখ্যাত হৈ পৰিছে কাৰণ কেলে এটা সেলফি পইণ্টলৈ পৰিণত হৈছে তো খুব ভাল লাগিছে বহুত দিনৰ মূৰত দুইটা একেলগ হৈছিলোঁ কিন্তু দুৰ্ভাগ্য
ভাগ্যবশতত আজি কি হ'ল তাৰ মানে ঘৰৰ পৰা ফোন কৰিলে এতিয়া ঘূৰি যাব লাগিব কিবা বিশেষ এটা কাম। ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। যিসকল মোৰ চেনেলটোতে নতুনকৈ আহিছে তেখেতলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া আৰু পৰৱৰ্তী ভিডিঅ'বিলাক পাই যায়। এইজন ব্যক্তিক আপোনালোকে দেখা পাইছে, কিন্তু নতুনকৈ মই বুজাই দিয়া কোনো প্ৰয়োজন নাই চাগে, কাৰণ সকলোৱে চিনি পায়েই জুবিন দাক। আৰু সকলোৱে মন যায় জুবিন দাক লগ পাবৰ কাৰণে চাগে হাতখন চুই চাব হ'লেও, কিন্তু আহিব লখিমপুৰ বাইপাছত আহিলে আপোনালোকে জুবিন দাক লগ ধৰিব পাৰে।